আজি মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান। শুভাকাংক্ষী ট্ৰেডিং কোঅপাৰেটিভ ছ'চাইটিৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ। ক্ষুদ্ৰ ব্যৱসায়ীসকলক উৎসাহ তথা কিছু সহায় কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠানটো আয়োজন কৰা হয়। ঔদ্যোগিক ক্ষেত্ৰত অসমৰ যুৱক-যুৱতী কেনেদৰে লাভান্বিত হ'ব পাৰে এই সম্পৰ্কত আলোচনা কৰাৰ লগতে কেইবাগৰাকীও ক্ষুদ্ৰ ব্যৱসায়ীক প্ৰদান কৰা হয় আৰ্থিক সাহায্য। আজিৰ এই অনুষ্ঠানটোত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, সমাজ সেৱিকা জাহ্নৱী গোস্বামীৰ উপৰিও প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক খগেন কলিতাও উপস্থিত থাকে। শুভাকাংক্ষী ট্ৰেডিং কোঅপাৰেটিভ ছ'চাইটি লিমিটেড আচলতে আমি এক প্ৰয়াস আৰম্ভ কৰিছোঁ যে অসমৰ যিসমূহ দৰিদ্ৰ উদীয়মান ব্যৱসায়ী আছে, ক্ষুদ্ৰ ব্যৱসায়ী, তেওঁলোকক আমি যাতে যিকোনো প্ৰকাৰে কিবা এটা সকাহ এটা দিব পাৰোঁ। ব্যৱসায়ী এজনৰ বিভিন্ন ধৰণৰ সমস্যা থাকে আৰু সেই সমস্যাবোৰ দূৰী কৰি তেখেতসকলে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কাৰোবাৰ পৰা যদি তেওঁলোকে ছাপোৰ্ট পায় তেতিয়াহ'লে তেওঁলোকে উপকৃত সোনকালে হ'ব পাৰে।